ওই ছোৱালী It's the motherfucking Eagle Double G. Snoop Dogg. 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 বাবা আছে অলপমান কিন্তু ব্যস্ত আছে আহক অলপমান বহক আহক অলপমান বহক বাবা সুধি আহো ঠিক আছে ও বারে ধুনীয়া ছোৱালী আহিছে মালদাৰ ঘৰৰ ছোৱালী আছে পঢ়াই দিম নেকি তাক আগত আগতে পঠাই দিতা ওকে মই আনি আছো তাক মই ফিটিং হৈ লোৱা এতিয়াও নাহে ক'ত গ'ল মানুহটো আহক আহক হৈছে আহক আহক জয় বিসর্জন ও তুমি বহা বাস এখানে বহা ক'ৰ পৰা আহিছে বাবা পঢ়া তসবিৰ বিক্ৰী কৰিব লাগিব বাবা মই গুৱাহাটী পল্টন বজাৰৰ পৰা আহিছোঁ প্ৰথম বজাৰ পৰা আহিছে কিবা বিশেষ অসুবিধা লৈ আহিছে হয় কি হৈছে মানে বাবা মোৰ বহুত প্ৰব্লেম আছে মানে এনেকা প্ৰব্লেম হৈছে এটা আমাৰ গুৱাহাটীত মানে ল'ৰা বা মানে বহুত ল'ৰাই মানে মোৰ পিছত ঘূৰি আছে মানে নাজানো মোক শান্তি পোৱা নাই ফেচবুক টুইটাৰ চেনেল টিপ চবতে মোক আমনি কৰি থাকে মেছেজ কৰি থাকে মই ভাবি আছোঁ এইবিলাকৰ পৰা কেনেকৈ মুক্তি পোৱা যায় সেইটোৰ কাৰণে কিবা ভাবে যদি উপায় আছে মোক দিয়া কালিতো দুটামান মোৰ ঘৰতো আহি ওলাইছে ৰবা পঞ্চাছ টকা এটা ফিজ দিব লাগিব তাৰপিছত মই ভাবিখিনি কৰি আছোঁ এইটো ল'ব ওম 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 তোমাৰতো ঠিক আছে তুমি এই প্ৰব্লেমৰ পৰা তুমি দূৰত থাকিবা তোমাক এটা কাৰণ কৰিব লাগিব কি বাবা তুমি অলপ কষ্ট কৰিব লাগিব তুমি 3 দিন মৰিয়াত আহিব লাগিব হয় 3 দিন আহিব লাগিব আৰু তুমি কি কৰিব লাগিব তুমি এদিন এনেকা কৰিব লাগিব যে যিকোটা ল'ৰাই তোমাৰ পিনে চাই থাকে হয় সিহঁতৰ চাৰিওফালে এদিন ঘূৰিবা হয় যেতিয়া ঘূৰিবা তেতিয়া মনত এটা ভাৱ আহিব যে মই আৰু তাৰপিছত আৰু নুঘূৰো এই ভাৱটো আহিব তাৰ ঠিক আছে মই এইটো কৰি দি আছো ঠিক আছে তাৰ পিছদিনাখনৰ পৰা তুমি এই যন্ত্ৰণাৰ পৰা মুক্ত পাবি মই এইটো আশীৰ্বাদ দিম আৰু তুমি এটা কৰিব লাগিব ইয়াতে বহি 3 বাৰ ওম ওম কোৱা ঠিক আছে খুবেই বহি লোৱা হাতখন ইয়াতে দিয়া বাস 3 বাৰ ওম ওম এনেকে 3 বাৰ কোৱা হৈছে
আচ্ছা ঠিক আছে, এইবাৰ তুমি মোৰ চকুৰ পিনে 10 ছেকেণ্ড চাই থাকিব লাগিব। ঠিক আছে বাবা। ঠিক আছে, মোৰ চকুৰে চকুৰে 10 ছেকেণ্ড চোৱা। ঐ ছোৱালী লাহি পাহি তোমাৰ নামটোনো কি ছোৱালী? ঐ ছোৱালী লাহি পাহি তোমাৰ নামটোনো কি ছোৱালী? তোমাক দেখিয়া মোৰ মন হ'ল বলিয়া, এতিয়া কি কৰো মই কোৱা না? আছে নেকি তোৰ ফিটিং কৰা? তুমি এবাৰ মোক কৈ দিয়া না। ঐ ছোৱালী লাহি পাহি তোমাৰ নামটোনো কি ছোৱালী? তোমাক দেখিয়া মোৰ মন হ'ল বলিয়া, এতিয়া কি কৰো মই কোৱা না? আছে নেকি তোৰ ফিটিং কৰা? তুমি এবাৰ মোক কৈ দিয়া না। এই ল'ৰাটো ইমান বেয়া, ছোৱালী দেখিলে হৈ যায় বলিয়া। এই ল'ৰাটো ইমান বেয়া, ছোৱালী দেখিলে হৈ যায় বলিয়া। আছে নেকি তোৰ ফিটিং কৰা? তুমি এবাৰ মোক কৈ দিয়া না। আছে নেকি তোৰ ফিটিং কৰা? তুমি এবাৰ মোক কৈ দিয়া না। ঐ ছোৱালী এবাৰ কোৱা না, মোক ভাল পাওঁ বুলি কোৱা না। ঐ ছোৱালী এবাৰ কোৱা না, মোক ভাল পাওঁ বুলি কোৱা না। মই নাপাওঁ তাহে। এনেকে নকবা মৰি যাম জানা, তোক নাপালে যে কি হ'ব মোৰে এবাৰ ভাবি চোৱা না। তোৰ নিচিনা নাই জানা, তোৰ নিচিনা নাই জানা, এবাৰ ভাবি চোৱা না। ঐ ছোৱালী লাহি পাহি তোমাৰ নামটোনো কি ছোৱালী? তোমাক দেখিয়া মোৰ মন হ'ল বলিয়া, এতিয়া কি কৰো মই কোৱা না? আছে নেকি তোৰ ফিটিং কৰা? তুমি এবাৰ মোক কৈ দিয়া না। ঐ ছোৱালী লাহি পাহি তোমাৰ নামটোনো কি ছোৱালী? তোমাক দেখিয়া মোৰ মন হ'ল বলিয়া, এতিয়া কি কৰো মই কোৱা না? আছে নেকি তোৰ ফিটিং কৰা? তুমি এবাৰ মোক কৈ দিয়া না। আছে নেকি তোৰ ফিটিং কৰা? তুমি এবাৰ মোক কৈ দিয়া না। আছে নেকি তোৰ ফিটিং কৰা? তুমি এবাৰ মোক কৈ দিয়া না। বাবা বাবা তোমাৰতো বহুত গৌৰৱ আছিল দেই, মোৰ বহুত কষ্ট হ'ল এইটো কথাতে। হয় নেকি? মই এনেকা কৰি দিছো, তোমাৰ পিছফালে আৰু কোনোদিনো এনেকা ল'ৰা নকৰিব। এইটো মই কৰি দিছো। ঠিক আছে, তুমি এতিয়া যাব পাৰা। ঠিক আছে বাবা, মই ঠিক আছে। ও এই নাই নাই বন্ধ করো গৈছে? নাই গৈছে 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 পিছে কিমান টকা পালি এই যি সুন্দৰ ছোৱালী, টকা খুজিবি, টকা খুজি মোৰ বেয়াই লাগিল। কিয় 50 100 টকা ল'ব লাগছিল কমসে কম 50 টকা এটা দিছিল। বাপৰে, এটা সপোন যে দেখিলো না, এনেকা এই তাৰ সপোন চাইছে, এটা মই ধুনীয়া সপোন দেখিলো, কি মজা লাগিছে। মই কৈছিলো না দেখা এনেকা ধুনীয়া তাৰ নম্বৰটো ৰাখছনে নাই? মই নাম্বাৰটো অলৰেডি লোৱা হৈছে তুমি টেনচন নকৰিবা মই নাম্বাৰটো তোমাক দিম ঠিক আছে, তাৰ নম্বৰটো ৰাখি ওকে ওকে মই দিম দে ঠিক আছে। নমস্কাৰ বন্ধুসকল, আমাৰ ভিডিঅ'খন চাই যদি আপোনালোকে যদি ভাল পাইছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব।